নয়ন তুমি ল'ৰাজন ইমান দুখ মনে বহি আছা কি কৰবি আৰু মইতো আগতে কেনেকুৱা আছিলোঁ তুমি দেখিছাই হাঁহি ফূৰ্তি কৰি থকা ল'ৰাজনৰ আজি মুখৰ হাঁহি নোহোৱা হৈ গ'ল কাৰণ কিয় জানানে এজনী ছোৱালী যে মই ভাল পাইছিলোঁ সেই ছোৱালীজনীয়ে সৰু সৰু কথাতে মোৰ লগত কাজিয়া লাগি থাকে অলপ সময় যদি মই ফোন কৰিব নোৱাৰোঁ মানে মোৰ লগত কাজিয়া কৰি থাকে এতিয়া পথাৰৰ কাম কৰিব লাগে পথাৰতো আহোঁ কিন্তু সেই পথাৰত অহা সময়খিনিত যদি মই তাইক ফোন নকৰোঁ তেতিয়াহ'লে সি মোৰ লগত কাজিয়া লাগে মোক ব্লক কৰি থয় কিবা কৰি থয় আচলতে ছোৱালীবিলাকৰ এইটো ভুল ধাৰণা আচলতে ছোৱালীবিলাকৰ এইবিলাক আমাক ল'ৰাবিলাকক অলপ জানিব লাগে কাৰণ আমি পথাৰৰ কাম আছে আৰু আমাৰ ঘৰুৱা কিছুমান কাম থাকে সেই কামবিলাক আজৰি কৰিহে আমি ফোন কৰিব পাৰিম আচলতে ছোৱালীবিলাকে আমাক বুজি নাপায় ক'ৰ পৰা আহিলা তুমি মই পথাৰত গৰুকটীয়া চাই আহিলোঁ ময়ো ইয়াতে বহি আছোঁ ৰ'বা ইফালে এনেকুৱা টেনশ্যন মানে হাল বাই থৈছোঁ কিন্তু কঠীয়া ৰুব পৰা নাই পানী নাই পথাৰত হয় মোৰো আৰু ইফালে ছোৱালীবিলাকে মানে বুজি নাপায় আমাক টেনশ্যন দি থাকে কি ক'ম আৰু মোৰ মাথাটো নষ্ট হৈ গৈছে জানানে তুমি এটা কাম কৰা তুমি এই ছোৱালীবিলাকৰ ধান্দাবিলাক বাদ দিয়া তাকে ভাবিছোঁ আচলতে ছোৱালীৰ প্ৰেমত পৰাত কৰি পথাৰত আহি কঠীয়া ৰুৱাই ভাল হ'ব তোমাৰ কথাটো মানিম মই তুমি এতিয়া যোৱা মই আছোঁ ইয়াতে অলপ আৰু মন নামাৰিবা দে হাঁহি ফূৰ্তি কৰি থাকিব হ'ব